টিকেট যদিও মই পাইছোঁ গোটেই ৰেজাউলৰ টিকেট ভৱিষ্যতৰ দিনত যদি আমাক মোক কোনোদিন জিতি দিয়ে এতিয়া ভাবেন না যে ৰেজাউল আছে ফুল ৰেজাউলে হয়। যোৱাকালি ৰাতি আমাৰ ফকীৰাগ্ৰাম সমষ্টিৰ আমাৰ পাৰিষদীয় মানে যি BPFৰ দাবীদাৰ আছিল 4জন, তাৰ ভিতৰত এজনক আমাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। এই চেগতে আজি আমাৰ এই প্ৰাৰ্থী ইজামুল হক ডাঙৰীয়াই মোৰ নিজা বাসগৃহত আহি উপস্থিত হৈছে। ইয়াতে মোৰ লগত থকা যিখিনি কৰ্মী, আমাৰ BPFৰ কৰ্মী সবেই আমি ইজামুল হক ডাঙৰীয়াক আমি মানে শুভেচ্ছা জনাইছোঁ আৰু আগন্তুক ভৱিষ্যতে আমি ইয়াত BPFক কোনো ধৰণৰ মতভেদ নাৰাখি আমি BPF দলৰ পৰা আমি ইজামুল হক ডাঙৰীয়াক কেনেকৈ জিকাই লৈ যাব পাৰোঁ তাৰ কাৰণে ইয়াত আমাৰ প্ৰায় আধা ঘণ্টা 1 ঘণ্টা ধৰি আলোচনা হৈছে। গতিকে আগন্তুক ভৱিষ্যতে যাতে আমি আগুৱাই যাব পাৰোঁ আৰু এই চেগতে মোৰ তৰফৰ পৰা এখেতক মই শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। হয়, প্ৰাৰ্থিত্ব অনুভৱ এটা ভাল অনুভৱ, কিন্তু দুখো লাগিছে কিয়নো আমি 4জন দাবীদাৰ আছিলোঁ। 4জনে আমি BPFৰ হৈ দাবী দিছিলোঁ, কিন্তু তাৰে ভিতৰত মোৰ অতিকৈ এজন ঘনিষ্ঠ মোৰ বন্ধু ডক্টৰ ৰেজাউল কৰিম ডাঙৰীয়া, তেখেত আমাৰ BPF দলৰ চেণ্ট্ৰেল ওৱান অফ দ্য ছেক্ৰেটাৰী, তেওঁ দাবীদাৰ আছিলে, প্ৰবল দাবীদাৰ। কিন্তু হয়তো তেখেতক দলীয়ভাৱে MCLতকৈ আৰু কিবা ডাঙৰ কিবা এটা দলে ভাবি থৈ দিছে। এইকাৰণে হয়তো এইবুলি তেওঁক মানে ছেক্ৰিফাইচ কৰিব লগা হৈছে। এইকাৰণে তেওঁ হয়তো অলপ মনটো অলপ দুখ আছিলে, কিন্তু মই এইকাৰণে তেওঁৰ ঘৰত আহিছোঁ আৰু তেওঁৰ ঘৰত আহি তেওঁৰ যিখিনি মই সহযোগিতা পাইছোঁ বা তেওঁৰ লগত মই বহি পেলাই যিখিনি সহানুভূতি পাইছোঁ, সঁচাকৈ মই খুব আজি আনন্দিত। একচুৱেলি যোৱাকালি মই আনন্দিত নাছিলোঁ, কিন্তু আজি মই মোৰ সতীৰ্থ প্লাছ মোৰ বন্ধু তেওঁৰ যিখিনি মই কোঅপাৰেশ্যন পাইছোঁ, সঁচাকৈ মই আনন্দিত। ইয়াত আমি একগোট হৈছোঁ, যিমানখিনি আমাৰ প্ৰাইমেৰী আছে, BSU আছে, আমাৰ ইউথ আছে, আদাৰ্ছ যিখিনি আমাৰ দলীয় ৱাৰ্কাৰ আছে, গোটেইখিনি একলগ হৈ পেলাই আমি আমাৰ যিখিনি আলাপ আলোচনাৰ মাজেদি আমি অহাকালিৰো যেনেকুৱা আমাৰ এটা নমিনেশ্যন আছে, এই নমিনেশ্যনৰ যি দায়িত্ব, এই দায়িত্বখিনিও আমি আলোচনাৰ মাজেদি আমাৰ মোৰ যে বন্ধু আছে ডক্টৰ ৰেজাউল কৰিম, মই তেওঁকে দিছোঁ আৰু দলীয়ভাৱে তেওঁকে দিয়া হৈছে। গতিকে তেওঁ মানি লৈছে আৰু তেওঁ এটা কথা কৈছে যে আমাৰ কোনো ধৰণৰ মতভেদ নাই। এইটো সঁচাকৈ BPFত নাছিলে। হয়, টিকেট কেন্দ্ৰিক এটা সংঘাত থাকে, এইটো যুঁজ থাকে, কিন্তু দলীয় হাইকমাণ্ডৰ আমি যি নিৰ্দেশ, এই নিৰ্দেশত আমি সন্মান জনাই পেলাই আমি আকৌ একগোট হৈ একমত হৈ আমি যুঁজ দিয়াৰ কাৰণে আমি সন্মতি প্ৰকাশ কৰিছোঁ আৰু একগোট হৈছোঁ। আৰু ইয়াৰ যোগেদি এইটো স্পষ্ট হৈ গ'ল, ফকীৰাগ্ৰামত আমাক যে কোনো ৰখাব নোৱাৰে। ইয়াত কোনো ধৰণৰ শক্তি, হয়তো ইয়াত এজন ষ্টেণ্ডিং EM আছে, তেওঁৰো আজি এই ছবিটো চাই পেলাই তেওঁৰো আজি ৰাতি টোপনিটো নোহোৱা হৈ যাব। যাই হোক, আমি হলাম আমাকে সাজায় ভরা নিয়ে আমাদের ভিতরে হয় আমি দায়িত্বটা কালকে বন্ধুকে আমি
Hello.